প্ৰিয় দৰ্শক, এখন স্কুলৰ ফেয়াৰৱেল পাৰ্টি অনুষ্ঠিত হ'ব লগা আছিল। সকলো ল'ৰা-ছোৱালী ফূৰ্তিত আছিল, কিন্তু সমস্যাটো এইটোৱে আছিল যে সেই স্কুলৰ অধ্যক্ষগৰাকী এগৰাকী গাভৰু মহিলা আছিল। পোনে পোনে তেওঁৰ নিযুক্তি আয়োগৰ পৰা হৈছিল। 30-32 বছৰ বয়স আছিল তেওঁৰ। বহুতো ধুনীয়া আছিল, তাতোকৈ বেছি তেওঁ শাসনো কৰিছিল। বেছি ফূৰ্তি তেওঁ ভাল পোৱা নাছিল। ল'ৰা-ছোৱালীয়েতো ল'ৰা-ছোৱালীয়ে, সকলো শিক্ষক-শিক্ষয়িত্ৰীয়ে অধ্যক্ষগৰাকীলৈ ভয় কৰিছিল। কিন্তু ফেয়াৰৱেল পাৰ্টিটো কৰিব লাগিবই। সেয়েহে ফেয়াৰৱেল পাৰ্টি অনুষ্ঠিত হয়, গান বাজনা আৰম্ভ হয়। সেই স্কুলৰ ল'ৰা-ছোৱালীৰ পৰা শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে চকীদাৰ, সেই স্কুলৰ লগত জড়িত সকলো ব্যক্তিয়ে সেই দিনটোৰে অপেক্ষা কৰি আছিল। সকলো সুবিধালৈ, শব্দৰ সুবিধালৈ অধ্যক্ষগৰাকীৰ ওচৰত আহিল। এনেকুৱা কাম কৰে, তেওঁৰ লগতে তেওঁৰ জীৱন সলনি হৈ পৰে। প্ৰিয় দৰ্শক, এটা ৰহস্যজনক কাহিনী। আহক জানো সম্পূৰ্ণ কাহিনীটো এই ভিডিঅ'টোৰ মাধ্যমেৰে। কিন্তু ভিডিঅ'টো আগবঢ়োৱাৰ পূৰ্বে আপোনালোকলৈ প্ৰতি এটাই অনুৰোধ, ভিডিঅ'টো একোটাকৈ লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আমাৰ উৎসাহ বাঢ়ি থাকে। প্ৰিয় দৰ্শক, কিছু পাৰ্টি এনেকুৱা হয় যে আৰম্ভ হয় আনন্দৰে, কিন্তু সমাপ্ত হয় চকু পানীৰে। উদাহৰণ এখন বিয়া, হাঁহি আনন্দ নাচ গান বহুতো হয়, কিন্তু যেতিয়া ছোৱালীৰ বিদায় দিয়াৰ সময় হয় তেতিয়া সকলো লোকে কান্দে। প্ৰিয় দৰ্শক, এনেকুৱা এটা পাৰ্টি, এনেকুৱা এটা বিদায় হয় এখন স্কুলত। দ্বাদশলৈকে থকা এখন স্কুলখনত দ্বাদশ শ্ৰেণী যিবোৰে শেষ কৰে সেইবোৰৰ কাৰণে এটা ফেয়াৰৱেল পাৰ্টি অনুষ্ঠিত কৰিছিল। সেইদিনাখন সকলোৱে মিলি ফূৰ্তি কৰে। দ্বাদশ শ্ৰেণী স্কুলৰ ল'ৰা-ছোৱালীবোৰে যোৱাৰ সময়ত সকলো তলৰ ছাত্ৰ ছাত্ৰীয়ে কিবা নহয় কিবা গিফ্ট দিছিল, বিভিন্ন ধৰণৰ ভাষণ প্ৰদান কৰিছিল। তেনেকুৱাই এখন স্কুলত পাৰ্টি অনুষ্ঠিত হৈছিল। কিন্তু সমস্যাটো এইটোৱে আছিল যে সেই স্কুলখনৰ অধ্যক্ষগৰাকী বহুতো খঙাল আছিল। 30 বছৰ তেওঁৰ বয়স আছিল। আয়োগৰ পৰা তেওঁৰ ডাইৰেক্ট নিযুক্তি হৈছিল। তেওঁ ইংৰাজীৰ শিক্ষয়িত্ৰীও আছিল আৰু তেওঁ দেখিবলৈও ধুনীয়াও আছিল। 3 বছৰ আগতে তেওঁৰ অধ্যক্ষৰ পদত নিযুক্তি পাইছিল। তেতিয়াৰ পৰাই তেওঁ সেই স্কুলখনৰ অধ্যক্ষ আছিল। সুন্দৰকৈ স্কুলখন পৰিচালনা কৰিছিল। সকলো ছাত্ৰ ছাত্ৰীয়ে তেওঁলৈ ভয় কৰিছিল। সহকাৰী শিক্ষক-শিক্ষয়িত্ৰীবোৰেও একদম টান আছিল। এটা ক্লাছৰ পিছত সিটো ক্লাছত শিক্ষক সোমাই আছিল। সেই স্কুলখনৰ ফেয়াৰৱেল পাৰ্টি সুযোগ আছিল। সকলো ছাত্ৰ ছাত্ৰী আনন্দৰ আছিল, কিন্তু সিহঁতৰ মনত এইটো ভয় আছিল যে শেষৰ দিনটোত বাইদেউ কেৱল কোমল অন্তৰৰ হৈ যাওক, আমাৰ ফূৰ্তি কৰিবলৈ অলপমান সুযোগ দিয়ক। সিহঁতে এইটো ভাবিছিল, অলপমান কম উৎপাত কৰি হাঁহি হাঁহি স্কুলৰ পৰা গুচি যাম। ছাউণ্ড অনা হ'ল। সকলো ফূৰ্তিৰ কাৰণে সাজু আছিল, কিন্তু সকলোৱে এটালৈকে বাট চাই আছিল যে অধ্যক্ষ বাইদেউৰ মুড কেনেকুৱা। সকলোতেই প্ৰথমে অধ্যক্ষ বাইদেউ ষ্টেজৰ ওপৰত গ'ল আৰু কিছু ভাষণ দিলে। বাইদেৱে ক'লে, তোমালোকে ইমান ধুনীয়াকৈ সাজি কাচি আহিছা, তোমালোকক দেখি বৰ ধুনীয়া লাগিছে। আজি মই তোমালোকক একো নুবুজাওঁ। মোৰ এটাই আশা, তোমালোক এই স্কুলখনৰ পৰা ওলাই গৈ যাতে স্কুলৰ নাম উজ্বলোৱা, মা দেউতাৰ নাম উজ্বলোৱা, লগতে দেশৰ নাম উজ্বলোৱা। তোমালোকে আজি যি প্ৰস্তুতি কৰি আহিছা, সকলোৱে মন খুলি ফূৰ্তি কৰা। কোনো বাধা নাই, কোনো নিয়ম নীতি নাই। তোমালোকক আজি ময়ো চাম। তোমালোকে কিমান নাচিব পাৰা, লগতে কিমান বেলেগক নচুৱাব পাৰা। মই চাব বিচাৰিছোঁ মোৰ স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে কিমান ফূৰ্তি কৰিব পাৰে। সকলো ছাত্ৰ ছাত্ৰীয়েতো সেইদিনালৈকে অপেক্ষা কৰি আছিল। লগে লগে ছাউণ্ড ছিষ্টেম অন হ'ল। এটাৰ পিছত এটা গান বাজি গ'ল। প্ৰিয় দৰ্শক, সেই স্কুলখনতেই এজন গণিতৰ অধ্যাপক আছিল, যিজনে বাইদেউৰ ওপৰত দৃষ্টি বহুদিনৰ পৰাই ৰাখিছিল। অধ্যাপকজনৰ বাইদেউকে 2-3 বছৰ সৰু আছিল। অধ্যাপকজনে বিয়া পতা নাছিল, এজন নৱযুৱক আছিল। অধ্যাপকজনে বাইদেউলৈ অলপ কমকৈ ভয় কৰিছিল। বাইদেউ ধুনীয়া আছিলেই যিহেতু সেইদিনা আৰু সাজি কাচি আছিল, সেয়েহে তেওঁক আৰু বেছি ধুনীয়া লাগিছিল। সকলো শিক্ষক-শিক্ষয়িত্ৰী বহি আছিল, কিন্তু গণিতৰ অধ্যাপকজনৰ বাইদেউক দেখি নিজৰ সহ্যৰ সীমাৰেখা পাৰ কৰি দিছিল। তেওঁ বাইদেউলৈ বাৰে বাৰে চাইছিল। অধ্যক্ষ বাইদেউ ছাত্ৰ ছাত্ৰীৰ নাচ গানত ব্যস্ত আছিল, কিন্তু অধ্যাপকজনে যেতিয়া তেওঁলৈ চাই আছিল তেতিয়া তেওঁ অনুভৱ কৰিলে যে তেওঁ ৰুমলৈ কিয় চাই আছে। যেতিয়া ছাউণ্ড ছিষ্টেমত গান বাজে, সপনা চৌধুৰীৰ তেৰে আখিও কা ইউ কাজল,
লগে লগে ছাত্ৰ ছাত্ৰীয়ে নাচি উঠে। অধ্যক্ষ বাইদেৱে গান শুনি নিজৰ বহা ঠাইতেই ভৰি নচুৱাই বাইদেউৰ অনুভৱ হৈছিল মোকো কোনোবাই নাচিবলৈ অফাৰ কৰক। গণিত অধ্যাপকজনে বাইদেউক চাই আছিল। তেওঁৰ নাম আছিল আদৰ্শ। আদৰ্শ ছাৰে বাইদেউক চাই থকা দেখি বাইদেৱে তেওঁক ইংগিততেই সুধিলে, ছাৰ কি হ'ল? তেতিয়া আদৰ্শ ছাৰে থটমত খাই ক'লে, বাইদেউ আপুনিও যদি নাছিলে হয় তেন্তে ভাল লাগিল হয়। তেতিয়া অধ্যক্ষ বাইদেৱে ক'লে, নাই নাই মই নাচিব নাজানো, আপুনি যাওক নাচকগৈ। যেতিয়া আদৰ্শ ছাৰে ক'লে তেতিয়া আৰু এগৰাকী সহকাৰী শিক্ষয়িত্ৰীয়ে অধ্যক্ষ বাইদেউক ক'লে, বাইদেউ ব'লক। তেতিয়া গণিতৰ শিক্ষকজনেও বাইদেউক ক'লে, বাইদেউ ব'লক। অধ্যক্ষ বাইদেৱে সেইটোৱে বিচাৰিছিল যে কোনোবা আহক আৰু তেওঁক জোৰ কৰক। তাৰপিছত অধ্যক্ষ বাইদেৱেও উঠি গ'ল। নিজৰ মন পচন্দ গান লগাই নাছিলে। বাইদেউ নচা দেখি সকলো ছাত্ৰ ছাত্ৰীয়ে আগতকৈও বেছি ফূৰ্তি কৰিলে। আদৰ্শ ছাৰো বাইদেউৰ ওচৰলৈ সুবিধা বুজি ভয়ে ভয়ে আহিল। আদৰ্শ ছাৰ বাইদেউৰ ওচৰলৈ আহি বাইদেউৰ লগত নাচিলে। সুবিধা বুজি বাইদেউৰ হাতখনতো ধৰিলে। হাতখনত ধৰাত বাইদেৱে হাঁহি দিলে। আদৰ্শ ছাৰে বাইদেউৰ সৌন্দৰ্যতাত এনেই মোহিত হৈ আছিল। বাইদেউৰ ওচৰলৈ যেতিয়াই গ'ল তেতিয়া তেওঁ আৰু নিজকে ৰখাব নোৱাৰিলে। লাহে লাহে বাইদেউৰ চকুত চকু থৈ নাচিবলৈ ল'লে। নাচ গানত সকলো ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী নিজৰ পৃথিৱীত ঘূৰি ফুৰিছিল। কোনোৱে অধ্যক্ষ বাইদেউ আৰু গণিত ছাৰক মন দিয়া নাছিল। অধ্যক্ষ বাইদেউ আৰু গণিত ছাৰে এনেদৰেই নাচিছিল যে দেখি তেওঁলোকক এহাল দম্পতীৰ দৰে লাগিছিল। আদৰ্শ ছাৰে কিজানি এই দিনটোলৈকে অপেক্ষা কৰি আছিল। তেওঁ কিবা ক'ব বিচাৰিছিল কিন্তু ক'ব পৰা নাছিল। তেওঁ ডিঙি বাৰে বাৰে শুকাই গৈছিল। বাইদেৱে যেতিয়া তেওঁলৈ চাই আছিল তেতিয়া দেখিলে তেওঁ চেহেৰাৰ ৰং সলনি হৈ পৰিছে। সেয়েহে বাইদেৱে ছাৰক সুধিলে, কি হ'ল ছাৰ, ভাগৰি গ'ল নেকি? তেতিয়া আদৰ্শ ছাৰে ক'লে, নাই বাইদেউ তেনেকুৱা কৰা নহয়। বাইদেৱে ক'লে, তেনেকুৱা কথা নহয়। বাইদেৱে ক'লে, তেন্তে কি কথা? তাৰপিছত আদৰ্শ ছাৰে ভয়ে ভয়ে ক'লে, বাইদেউ আই লাভ ইউ। তেতিয়া বাইদেৱে আচৰিত হৈ ক'লে। বাইদেউৰ সেই মাত শুনিয়ে আদৰ্শ ছাৰৰ হাত ভৰি কঁপিবলৈ ধৰিলে। বাইদেৱে সুধিলে, ছাৰ আপুনি কিবা কৈছিলে? আদৰ্শ ছাৰে ক'লে, নাই বাইদেউ একো কোৱা নাই। আদৰ্শ ছাৰৰ ভয়তে গাৰ ঘাম ববলৈ ধৰিলে। সেই সময়তে ফেয়াৰৱেল পাৰ্টি সমাপ্ত হৈছিল। আদৰ্শ ছাৰে কিমান দিনৰ পৰা ভাবিছিল যে যিকোনো প্ৰকাৰে মই সুবিধা বুজি বাইদেউক মনৰ কথা কৈহে এৰিম। যিকোনো প্ৰকাৰে যেনেকৈ নহওক ছাৰে কথাটো কৈহে এৰিলে। সেই দিনটোৰ কাৰণে ছাৰে 2 বছৰৰ পৰা অপেক্ষা কৰি আছিল। ফেয়াৰৱেল পাৰ্টি সমাপ্ত হোৱাত এটা দুখৰ পৰিৱেশ সৃষ্টি হ'ল। সকলো ছাত্ৰ ছাত্ৰীয়ে গুৰুজনাৰ ভৰিত ধৰি কান্দিবলৈ ধৰিলে। গিফ্ট দিয়া পৰ্ব অনুষ্ঠিত হ'ল। সকলোৱে কান্দি কান্দি স্কুলৰ পৰা বিদায় ল'লে। পিছদিনা হ'ল স্কুলৰ পৰিৱেশ সম্পূৰ্ণ পৰিৱৰ্তন হৈ পৰিছিল। আদৰ্শ ছাৰ স্কুল গৈছিল যদিও তেওঁৰ সাহস নহৈছিল বাইদেউৰ সন্মুখত যাবলৈ। প্ৰথম দিনা পাৰ হ'ল, দ্বিতীয় দিনা পাৰ হ'ল, তৃতীয় দিনা পাৰ হ'ল। তৃতীয় দিনা বাইদেৱে আদৰ্শ ছাৰক অফিচলৈ মাতিলে। আদৰ্শ ছাৰ বাইদেউ অফিচলৈ গৈ বাইদেউক ক'লে, বাইদেউ আপুনি মাতিছিল? বাইদেৱে ক'লে, হয় ছাৰ বহক। তাৰপিছত বাইদেৱে ছাৰক ক'লে, ছাৰ আপুনি মোক সেইদিনা কি কৈছিল? তেতিয়া ছাৰে কঁপি কঁপি ক'লে, বাইদেউ মই একো কোৱা নাই। তেতিয়া বাইদেৱে ক'লে, নাই আপুনি সেইদিনা মোক কিবা এটা কৈছিল, মই শুনিছিলোঁ। হয়তো আপুনি ধেমালি কৰিয়ে কৈছিল, কিন্তু মই শুনিছিলোঁ। যেনেদৰে ছাত্ৰ ছাত্ৰী ধৰাত পৰে শিক্ষকৰ আগত, তেনেদৰে অধ্যক্ষ বাইদেউৰ আগতো ধৰাত পৰিছিল আদৰ্শ ছাৰ। বাইদেৱে ছাৰক বহুতো সোধাত ছাৰে বাইদেউক ক'লে, হয় বাইদেউ মই এনেই ধেমালিতেই আই লাভ ইউ বুলি কৈছিলোঁ, বাকী একো নাই, এনেই মুখৰ পৰা ওলাই গৈছিল। তেতিয়া বাইদেৱে হাঁহি হাঁহি ক'লে, সঁচাই আপুনি ধেমালিতেই কৈছিলনে? বাইদেৱে ক'লে, ঠিক আছে নহ'লে আপুনি যদি ধেমালিতেই কৈছে মইনো কি কৰিব পাৰিম। আপুনি যদি সঁচাকৈ ক'লে হয় তেন্তে সেই বিষয়ত কিবা কথা পাতিব পাৰিলোঁ হয়। তাৰপিছত আদৰ্শ ছাৰ অফিচৰ পৰা ওলাই আহিল। অফিচৰ পৰা ছাৰ ওলাই আহি ভাবিলে যে 90% কাম হৈ গ'ল। প্ৰিয় দৰ্শক, তেওঁৰ অনুভৱ ঠিকেই আছিল। ৰাতি 11 মান বজাত বাইদেউৰ মেছেজ ছাৰৰ মোবাইলত আহিল। বাইদেৱে মেছেজত লিখিলে, ছাৰ আপুনি যে মোক সেইদিনা আই লাভ ইউ বুলি কৈছিল, তেতিয়া মই যদি আপোনাক আই লাভ ইউ টু বুলি ক'লোঁ হয় তেন্তে আপুনি মোক কি ক'লে হয়? তেতিয়া ছাৰে ৰিপ্লাই দিলে, বাইদেউ তেতিয়া মই ক'লোঁ হয় আই লাভ ইউ টু। বাইদেউ এগৰাকী বেলেগ ধৰণৰ মহিলা আছিল। তেওঁ পঢ়া শুনাৰ বাহিৰে একোৱেই বুজি পোৱা নাছিল। তেওঁ ঘৰৰ মানুহকো বাধা দি দিছিল
যে মই বিয়া নহওঁ। কিন্তু সেইদিনা বাইদেৱে যেতিয়া পাৰ্টিত দেখিলে সকলো ছাত্ৰ ছাত্ৰীয়ে ফূৰ্তি কৰি আছিল, সেইবোৰ দেখি তেওঁ অনুভৱ কৰিলে যে এখন বেলেগ পৃথিৱীও আছে। যেতিয়া ছাৰে হাতত ধৰি নাচিছিল, সকলো ছাৰ বাইদেৱে বেলেগ ধৰণেই তেওঁক মৰম সন্মান দিছিল। সেইবোৰ দেখি শুনি তেওঁ যি ব্ৰেইন আছিল, যিয়ে প্ৰেমৰ ছিগনেল দিয়া নাছিল, সেই ব্ৰেইনে দিবলৈ লৈছিল। তাৰপিছত বাইদেৱে দুদিন ধৰি ভাবিলে। সেইবোৰ ভাবি তেওঁ শেষত পালে যে আদৰ্শ ছাৰ এজন ভাল ব্যক্তি। তাৰপিছত বাইদেৱে ভাবিলে ময়ো তেওঁক মনৰ কথা কৈ দিওঁ, চাওঁ তেওঁ যিহেতু মোক ক'লেই ময়ো কওঁ। তাৰপিছৰ পৰা দুয়োৰে মনৰ ভাৱ প্ৰকাশ হ'ল। তাৰপিছৰ পৰা দুয়োৰে মাজত প্ৰেম আৰম্ভ হ'ল। 2023 ফেব্ৰুৱাৰীত দুয়োৰে বিবাহ হয়। প্ৰিয় দৰ্শক, দুয়োৰে প্ৰেম কাহিনীৰ ভিডিঅ'ৰ যোগেদি প্ৰকাশ কৰিছিল। আজি দুয়ো সুখী আছে, আনন্দ মনেৰে জীৱন কটাই আছে। প্ৰিয় দৰ্শক, এইটোৱে আছিল আজিৰ কাহিনী। এই কাহিনীটি আপুনি কেনে পালে, লগতে কোন ঠাইৰ পৰা আমাৰ এই ভিডিঅ'টি উপভোগ কৰিলে, কমেণ্টৰ জৰিয়তে জনাবলৈ একেবাৰেই নাপাহৰিব। আপুনি ভালে থাকক, সুস্থ হৈ থাকক, কুশলে থাকক, তাৰেই কামনা কৰি পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই যীশু বৰ্মনে বিদায় লৈছোঁ। ধন্যবাদ।